মনত ৰখাটো কঠিন, কিন্তু পাহৰি যোৱাও সম্ভৱ নহ'ল। দিন মাহ বছৰ পাৰ হৈ গ'ল, কিন্তু য'ত তুমি অচিনাকি হলা, মোৰ বাবে যেন সময় তাতে ৰৈ গ'ল। তোমাক লগ পোৱাটো মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ ক্ষণ আছিল, কিয়নো তোমাক লগ পোৱাৰ পিছত মই প্ৰেমৰ গুৰুত্ব বুজিলোঁ। কাৰোবাক পচন্দ কৰা, সেই পচন্দক প্ৰেমৰ নাম দিয়া, আৰু সেই প্ৰেমতে গোটেই জীৱন থাকি যোৱা, সেইবোৰ সপোনেইতো হয়। থেংক ইউ তোমাক, আৰু তুমি মোক দিয়া সময়বোৰৰ বাবে, যিয়ে এই সপোনবোৰ যে দিঠক কৰিব পাৰি, তাৰে সপোন মোৰ জীৱনত দেখুৱালে। প্ৰেম আধৰুৱা হ'ল, সপোন সপোন হৈয়ে ৰ'ল। আৰু যে কত কি তোমাক ক'বলগীয়া আছিল, কিন্তু কি কৰিবা কোৱা, তোমাক কোৱাই নহ'লো। শেষবাৰৰ বাবে তোমাক লগ কৰিব বিচাৰিছিলোঁ, তোমাৰ চকুত হৈ সকলোবোৰ ক'ব বিচাৰিছিলোঁ, তোমাৰ হাত ধৰি নাযাবা, মোৰ হৈ থাকা বুলি ক'ব বিচাৰিছিলোঁ, কিন্তু নাই, একোৱে কোৱা নহ'লো। এই ভইচ নোট তুমি পাবা নে নোপোৱা, সেয়া মই নাজানো। তথাপিও তোমাক এটাই কথা কৈ থলো, মানিলো আজি তোমাৰ কাষত মোৰ হৃদয় নাই, কিন্তু তোমাৰ অবিহনে মোৰ হৃদয়ো যে হৃদয় নহয়।